মই এতিয়া আছোঁ বোকাঘাট আৰু কাজিৰঙাৰ মাজৰ এচৰ ৰাস্তা এডোখৰত আছোঁ। এইফালে দেখিছেনে ইমান ধুনীয়া পৰিৱেশ, গোটেই চাহ বাগান। আৰু ৰাস্তাত গৈ থাকোঁতে আচলতে এনেকুৱা ট'ৰবিলাকত গৈ থকা অৱস্থাত এনেকুৱা মানুহবিলাকক লগ পালে নিজৰে ভাল লাগে আৰু মানে গৈ আছোঁ যে সেই কামটো মানে ছাকচেছ হোৱা যেন লাগে। তো কোন কাক লগ পালোঁ সকলোখিনি জনাই আছোঁ এই ভিডিঅ'ৰ যোগেদি। আৰু আপোনালোকে আজি মোৰ এই গুৱাহাটী যোৱাৰ যিখন ব্লগ আছে আপোনালোকে সম্পূৰ্ণটো বেলেগ ব্লগত পাই থাকিব, আন এটা ব্লগত। কিন্তু এইটো মই অলপ ছেপাৰেটকৈ বনাই আছোঁ এই ভাইটি দুজনক লৈ পেলাই। ভাইটি দুজন কোন আৰু কি তেওঁলোকৰ উদ্দেশ্য গোটেইখিনি আপোনালোকক এই ব্লগটোত সৰুকৈ মই জনাবলৈ চেষ্টা কৰিম। তেন্তে ভাইটিসকলৰ লগত চিনাকি কৰাই দিছোঁ, তেওঁলোক আমাৰ অসমৰে। ভাইটি, তোমালোকৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী মোহিন পাহাৰীয়া আৰু মোৰ ঘৰ হৈছে ডিব্ৰুগড় মৰাণত। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম হয় দিগন্ত তাঁতী আৰু মই তিনিচুকীয়াৰ পৰা হয়। আচ্ছা, তোমালোকক যে মই ৰাস্তাত লগ পালোঁ, তোমালোকৰ উদ্দেশ্যটো তোমালোকে কৈ দিয়াচোন প্ৰথমতে। উদ্দেশ্যটো আমাৰ হৈছে আমি অল ইণ্ডিয়া 4 ধাম 12 জ্যোতিৰ্লিং চাইকেল চলাই দৰ্শন কৰিম আৰু লগতে আমি ষ্ট্ৰীট ডান্স কৰিম। আৰু সেই ষ্ট্ৰীট ডান্সটো আমি জুবিন দাৰ গানত মানে ডান্স কৰিম আৰু যেতিয়ালৈকে আমি মানে জুবিন দাৰ ন্যায় নাপায় তেতিয়াহ'লে আমি এনে কামবোৰ কৰি থাকিম। আচ্ছা আচ্ছা, মানে জাষ্টিছৰ কাৰণে, জুবিন দাৰ জাষ্টিছৰ কাৰণে তোমালোকে এই মানে পদক্ষেপটো লৈছা হয়নে? পদক্ষেপ লৈছোঁ। তেওঁলোকক মই এই গোটেই সম্পূৰ্ণ ছেটআপটো দেখাই দিছোঁ। চাইকেল লৈ পেলাই তেওঁলোক গৈ আছে, গোটেই অল ইণ্ডিয়া ট'ৰ কৰি আছে ভাইটি দুজনে। তিনিচুকীয়াৰ পৰা আহিছে। তিনিচুকীয়া কোন জেগাৰ পৰা আহিছে তোমালোক? মই তিনিচুকীয়া চানমাৰী বগানৰ পৰা। আচ্ছা আচ্ছা আচ্ছা। তাৰপৰা এই ভাইটি আৰু তোমালোক কেইজন আছে টোটেল? তিনিজন আছে ন? আৰু এজন চাগে থাকি গ'ল, আগুৱাই গ'ল। আচ্ছা আচ্ছা। মই কেতিয়া ওলাইছা তোমালোক? আমি 20 ওলাইছিলোঁ। 20 মাৰ্চত ওলাইছিলোঁ। 20 মাৰ্চত ওলাইছে হয়। আজি হ'লগৈ তোমাৰ 23, মানে 3 দিন হৈ গ'ল। তোমালোকৰ থকা খোৱা এইবিলাক? আমাৰ ইয়াত বগাঘাটত সেই দাদা আছিলে, খাতৰা দাদা বুলি আছে। মানে কি হ'ল, এতিয়া আমি ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই থাকোঁ, মানে বহুত মানুহে চিনি পায়। এতিয়া তেনেকৈ মানে অসমত আমাৰ হেল্প হৈ গৈছে। অসমৰ বাহিৰত গ'লে আমাৰ অলপমান প্ৰব্লেম হ'ব। এতিয়া আমি থাকিবৰ কাৰণে আমাৰ লগত টেণ্ট আছে, ক'ৰবাত পেট্ৰল পাম্পত বা মন্দিৰত আমি আৰামত থাকিব পাৰোঁ। আৰু খোৱাটো হ'লে আমাৰ কিনি খাই আছোঁ, এতিয়া হোটেলৰ পৰা খাই আছোঁ। আৰু ভাবিছোঁ আগত গৈ ক'ৰবাত সৰু চিলিণ্ডাৰ গেছ পাই বুলি সেইটো লৈ ল'ম আৰু এনেকৈ আমি বনাই খাম বুলি ভাবিছোঁ। এতিয়া তোমালোক মানে কিমান দিনৰ কাৰণে ধৰা প্লেন এটা লৈ ওলাইছা তো, যে ইমান দিনৰ প্লেনত ওলাইছা, তেনেকুৱা কিবা হেৰি লৈ ওলাইছা নেকি? মানে প্লেনিং আছে নে? প্লেনিংটো আছে, মানে আমাৰ এই জাৰ্ণিটো যিহেতু গোটেই ভাৰতত আমি চাইকেল চলাই যাম, তো সময় লাগিব। মিনিমাম আমাৰ 1 years 2 years হৈ যাব লাগে। 1-2 বছৰ প্লেন লৈ ওলাইছা? ঘৰৰ পৰা একো প্ৰব্লেম নাই? ঘৰৰ পৰা প্ৰব্লেম নাই। ঘৰৰ পৰা জুবিন পাগলা যাক কয় হয় নে? মানে ঘৰৰ পৰা মানে ছাপোৰ্টহে আছে। ছাপোৰ্ট আছে, ভাল কথা। সঁচাকৈ আমিও বিচাৰোঁ, আমি সকলোৱে বিচাৰোঁ জুবিন দাৰ ন্যায়টো সোনকালে পাওক। জুবিন দা আমাৰ মাজতে আছে, কিন্তু কায়িকভাৱে যিহেতু তেওঁ আমাৰ পৰা নাইকিয়া হ'ল, সেই বিষয়টোনো কি কাৰণে হ'ল সেইটো সম্পূৰ্ণ আমি পিয়'ৰ একদম যিটো পজিটিভ আমাৰ যিটো জাষ্টিছ সেইটো লাগে, আমি সকলোৱে বিচাৰি আছোঁ। তেনেকৈ ভাইটিসকলেও চাওকচোন কেনেকৈ কিমান কষ্ট কৰি আছে এই বিষয়টোক লৈ পেলাই। ময়ো চৰকাৰক অনুৰোধ জনাম, এইবাৰ আকৌ ইলেকশ্যন হ'বলৈ গৈ আছে এপ্ৰিল মাহত। এই যোন চৰকাৰে নাহক কিয় তেওঁলোকে যাতে অতি শীঘ্ৰে জুবিন দাক ন্যায়টো প্ৰদান কৰে হয়নে? আমিও এইটো বিচাৰোঁ। আৰু এতিয়া আজি তোমালোকৰ ষ্টে ক'ত দিবা? আজি আমাৰ ষ্টে তেজপুৰত হোৱা কথা হৈ আছে, নাজানো এতিয়া কিমান সময় লাগে। তোমালোকে আকৌ তেজপুৰ হৈ যাবাগে? মানে তেজপুৰ হৈ যাম। তেজপুৰ হৈ যাবাগে হয়নে? আচ্ছা আচ্ছা, ঠিক আছে। তেন্তে তোমালোকক লগ পাই ভাল লাগে। তোমালোকৰ চেনেলটো কৈ দিবা নেকি? মোৰ চেনেলটো ইনষ্টাগ্ৰামত হৈছে মোহিন ট্ৰেভেলিং ব্লগ, ফেচবুকত মোৰ হৈছে মোহিন পাহাৰীয়া আৰু ইউটিউবত হৈছে মোহিন ট্ৰেভেলিং ব্লগ। আচ্ছা আচ্ছা, তেওঁলোকৰ এইটো তোমাৰ? মোৰ দিগন্ত তাঁতী বুলি চাৰ্চ কৰিলে আহি যাব। ইনষ্টাগ্ৰাম, ইউটিউবতো দিগন্ত তাঁতী আছে। মানে মানুহে তোমালোকৰ যদি যোনে ধৰক মোৰ ভিডিঅ'ৰ যোগেদি জানিলে, জনাটো সকলোৱে জানে, কিন্তু তাৰ মাজতো এজন দুজন যিসকলে মোৰ ভিডিঅ'ৰ যোগেদি জানিব, তেওঁলোকে যাতে ভিডিঅ'ৰ মাধ্যমে ফ'ল' কৰি থাকিব পাৰে। আৰু আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকৰো যদি বাহিৰত আপোনালোকে তেওঁলোকক ফ'ল' কৰি থাকিব, তেওঁলোক ক'ত পায়গৈ। আৰু আপোনালোকৰ যদি চিনাকি মানুহ কোনোবা আছে সেইডোখৰ ঠাইত, আপোনালোকে তেওঁলোকৰ যোগেদি কিঞ্চিত পৰিমাণেও যদি অকণমান সহায় কৰিব পাৰে, তেওঁলোকক সহায় কৰা মানে জুবিন দাই ন্যায় পোৱা। মানে জুবিন দাৰ কাৰণে আমি তেওঁলোকক সহায় কৰিব লাগে। মই সেইটোৱে আশা কৰিলোঁ, আপোনালোকক অনুৰোধ জনালোঁ। আৰু ভাইটিসকল এতিয়া ওলাইছে, ঠিক আছে, তেন্তে আকৌ লগ পাম। আপোনালোক কোনোৱে যদি তেওঁলোকক এই যাত্ৰাৰ সময়ছোৱাত কিছু আৰ্থিকভাৱে সহায় কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'ত দি থোৱা গুগল পে' QR-ত গৈ তেওঁলোকক পে'মেণ্ট কৰিব পাৰে। এই গুগল পে' QR-ৰ স্ক্ৰীনশ্বট লৈ পেলাই, আৰু লগতে তেওঁলোকৰ সম্পূৰ্ণ ছ'চিয়েল মিডিয়া একাউণ্টৰ হেণ্ডেলখিনি দি থোৱা আছে। এই একাউণ্টত গৈ পেলাই তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকে তেওঁলোকক ভিডিঅ'সমূহ চাই থাকিব পাৰে আৰু তেওঁলোকক ফ'ল' কৰি থাকিব পাৰে। ধন্যবাদ।